Hey everyone, welcome back to my another mini vlog. আজি পাকঘৰত মাক জীয়েক দুজনী ব্যস্ত। আজি আমাৰ ঘৰত ৰাতিলে আলহী আহিব, তাৰ কাৰণে দিনৰ পৰাই যোগাৰ কৰিছো আৰু তাৰ মাজতে অলপ মুখৰ যত্ন ললো। দেখিছে চাগে মুখখন কি হৈ গৈছে, গোটেই পিম্পলছ হৈ অৱস্থা নাই। সেইকাৰণে কল আৰু মৌ লগালো, কিমান আৰু এলাহ কৰি থাকিম। আৰু মাজতে ভাত কেইটামানো খাই ললো আৰু মোৰ পিঠা কেইটা দেখুৱাই দিছো। সেইদিনা যে মিঠা ইডলি ৰেচিপি দিছিলো, চালেনে আপোনালোকে? আজি আকৌ বনালো, সেইখিনি শেষ হ'ল কাৰণে। আৰু প্ৰথম ঘৰৰ তিয়ঁহ খাম আজি। আৰু সঁচাকৈ ঘৰৰ শাক পাচলি চিঙা মানে আমেজটোৱে বেলেগ। আৰু গোটেইখিনি শাক পাচলি হ'লে আপোনালোকক এদিন ভালকৈ দেখুৱাম বাৰু। এইফালে মাহীও লাগি আছে কামত। মাহীহঁত যোৱাকালি আহিছিল আমাৰ ঘৰত আৰু ইয়াক দেখিছেনে, মোক কিবা এটা খোৱা দেখিলে সিও আহিয়ে যায়। আৰু মাহীয়ে ৰাতিৰ কাৰণে পাণ তামোল যোগাৰ কৰি আছে। ময়ো এখন খাই ল'লো। আৰু সন্ধিয়া চাওকচোন ইমান বৰষুণ পৰিছে, আলহী আহিব পাৰে নে নোৱাৰে নাজানো। আৰু গোটেইখিনি 1 মিনিটত দেখুৱাব নোৱাৰি, যিহেতু নেক্সট পাৰ্ট আহি আছে।